Go! অকমান এনেকে লৰাই দিছোন চাওঁ ডিপ ডিপ ধৰ সি পৰা নাই বেলাখন ধৰিব নাম বেলা ইয়াৰ পৰা বাবা দিব ন প্ৰত্যেকটো কথা ক'ব লাগিব ডিপ লৰাই থাকিব লওক লৰাই থাক বঢ়িয়া ৰোল 1 2 3 go পেলাও পাইনে চাচোন বাবা মুখত পেলাও পাইনে চাচোন আৰু এখন চালনি ল আদা দে এফালে লাইট এফালে বাবা কোনফালে গৈছে চাই লবি সব ছোৱালীবিলাকক গৈ খুন্দা লগাইছেগে পেনটো দাঙি লোৱা পেনটো ধৰি টানিবা দেই পুৰা এনেকে গুচা এনে মাজেদি গুচা বলো দেই 1 2 3 up গুণৰ পচুৱা মোৰ মন বলিয়া তোৰে হাঁহিতে মোহনীয়া খাবও নোৱাৰো শুবও নোৱাৰো তোকে দেখিলে হ'বলিয়া নমস্কাৰ মই অমৃত পোনপ্ৰথমে ধন্যবাদ জনাওঁ নীলোৎপল চহিয়া দাক যে সুদূৰ গুৱাহাটীৰ পৰা আজি আমাক দিচাংমুখত আহি আমাক সহযোগ কৰাৰ কাৰণে আৰু নীলোৎপল চলিয়া নামৰ ইউটিউব চেনেল যোগেদি আমি আপোনালোকক জনাব খুজিছোঁ যে মোৰ এটি বিহুৰীয়া আধুনিক গীত ফাগুনৰ পচুৱা আজিৰ মুক্তি দিয়া হ'ব আৰু এই গীতটিৰ চিত্ৰগ্ৰহণ বৰ্তমান দিচাংমুখত চলি আছে আৰু গীতটিৰ ডাইৰেকশ্যন কৰিছে অসমৰ জনপ্ৰিয় ডাইৰেক্টৰ অসীম গগৈ দাদা আৰু ইয়াত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজ দা তথা জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতা বাই আৰু গীতটি লিখিছে মোৰ অতিকে মৰম আৰু আদৰৰ কাবেৰী বৰপাত্ৰ গোহাঁই বাইদেউ আৰু মোৰ লগত গাইছেও তেখেতে আৰু সংগীতেৰে সজাইছে মোৰ ভাতৃ বিক্ৰম ছাৰক আৰু গীতটি বহুত ধুনীয়া হৈছে আৰু চিত্ৰকৰণ কাম বহুত ধুনীয়াকৈ চলি আছে গতিকে আশা কৰোঁ আপোনালোকে গীতটি আদৰি লয় আৰু সহযোগ কৰে যাতে আমি আৰু আগুৱাই যাম তাৰ কেনেকুৱা লাগিছে ইয়াত শ্বুটিং কৰি কেনেকুৱা লাগিছে তোমালোকৰ কেনেকুৱা লাগিছে ভাল লাগিছে ন জুই নে হয় বাৰু কেনেকুৱা লাগিছে ৰিপু কাম কৰি গা ধুলো আৰু ভাল লাগিলে খুব ধুনীয়া ধুনীয়া পাৰ হলো সাঁতুৰি খুব ভাল এক্সপিৰিয়েঞ্চ মানে নৈ দেখিলে সাঁতোৰ লাগে নৈ পাৰ ল'ৰাটো সাঁতুৰিয়ে দিলো ইপাৰ সিপাৰ হৈ দিলো দিচাঙা তাকে আমি দেখিছোঁ শ্বুটিঙৰ মাজে মাজে তুমি পুৰা এনজয় কৰি আছা নিজৰ কামো কৰি আছা লগতে এনজয় কৰি আছা
চব কাম হৈ আছে কেনেকুৱা লাগিছে কেনেকুৱা ফিল মজা দিচাঙত দিচাঙৰ পাৰত এবাৰ প্ৰথম আমি শ্বুটিং কৰিছোঁ দিচাঙত প্ৰথম গা ধুইছোঁ আৰু দিচাংখন সাঁতুৰি ইপাৰ সিপাৰ হৈছোঁ প্ৰথমবাৰৰ কাৰণে আৰু দিচাঙৰ ক্ৰীম খাইছে নাই দৈ আৰু ক্ৰীম খুৱাইছে নাই খুব সুন্দৰ খুব ধুনীয়া ন একদম দিচাংবাসী অল দিচাংবাসী বঢ়িয়া দুটি গীতৰ চিত্ৰায়ন মানে মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা বুলি ক'লেও ভুল নহ'ব মই দুটা গান একেলগে কৰি আছোঁ এটা হৈছে আমাৰ অমিতৰ ফাগুনৰ পচুৱা আৰু এটা হৈছে লক্ষ্যজিতৰ চেনিবাসৰ গতিকে খুব বেছি ভাল লাগিছে আৰু যিহেতু মই দুটা গান একেলগে শ্বুটিং কৰিছোঁ এবাৰ এইটো গান দেখা কৰি আকৌ এইটো গান কৰোঁ অকণমান কষ্ট হৈছে তথাপি আৰ্টিষ্টৰ ছাপৰ্টটো হয় নেকি দেখি নাপাওঁ আৰু কৰা নহ'লে গোটেই মুখখন ঢাক খাই তোমালোকে ছেভ কৰিব লাগিব নহয় গ্ৰুপৰ দেখুৱাইছোঁ তোমালোকৰ ছেভ বস্তু দেখুৱাইছোঁ